এই মুহূৰ্তত অসমৰ পৰা নাগালেণ্ডলৈ গৈ আছোঁ। অসমৰ শিৱসাগৰ জিলাৰ গেলেকী দিশৰ পৰা নাগালেণ্ড অভিমুখলৈ আমি গৈ আছোঁ। এখন 4চকীয়া বাহন। বাহনখনত কোন কোন আছে আপোনালোকে দেখিবলৈ পাব। কিন্তু এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া নাগালেণ্ডৰ এক সামগ্ৰিক পৰিৱেশ। এই মুহূৰ্তত নাগালেণ্ডৰ ভিতৰত আছোঁ। এতিয়া আমি ভিতৰত থকা ঠাইখন হৈছে লংলেং আৰু নাগালেণ্ডৰ অন্যতম জিলা লংলেং। অসম নাগালেণ্ড সীমান্তৱৰ্তী এই স্থানটোত আমি এতিয়া আছোঁ। বিশেষ কাৰণত গেলেকী আহিবলগীয়া হৈছিল আৰু গেলেকীত এখন সভাত উপস্থিত থকাৰ পাছত সময় থকাৰ বাবে আমি নাগালেণ্ডলৈ আহিছিলোঁ। এই মুহূৰ্তত মই নাগালেণ্ডৰ ভিতৰৰ এক সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এখন নাম ফলক চাওক। যিদিনা আমি অসমৰ পৰা গেলেকী হৈ নাগালেণ্ডলৈ আহিছিলোঁ, সেই দিনটো আছিল 24 ফেব্ৰুৱাৰী 2024 শনিবাৰ। এয়া চাওক নাগালেণ্ডৰ কিছু দৃশ্যৰাজি। আৰু এইফালে পিছফালে ৰাস্তাটো মোৰ দেখিছে। এই ৰাস্তাটোত আমি অসমৰ পৰা আহিছোঁ। অসমৰ গেলেকী হৈ আমি আহিছোঁ নাগালেণ্ডলৈ। এয়া নাগালেণ্ডৰ ভিতৰৰ দৃশ্য। এয়া মই ঘূৰাই দিছোঁ আপোনালোকৰ পিছফালে চাওক। এয়া নাগালেণ্ডৰ কিছু ভিতৰৰ দৃশ্য। এখন গেট দেখিছে, বাঁহৰ দেখিছে গেটখন। এইখন বাঁহডাল ওপৰলৈ উঠি আছে আৰু আমি পাৰ হৈ আহিছোঁ। এইখিনি ঝাৰু। এয়া চাওক, এইবিলাক চাওক। এয়া ঝাৰু। মই এতিয়া গৈ আছোঁ। আপোনালোকক মই কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। পিছফালে আছে আমাৰ যোগ গগৈ ডাঙৰীয়া আছে, সন্তোষ দত্ত ডাঙৰীয়া আছে, ডক্টৰ জীৱন কলিতা ডাঙৰীয়া আছে আৰু দীপালী দুৰা বাইদেউ আছে। আমি গেলেকীলৈ আহিছিলোঁ অসম সাহিত্য সভাৰ অন্তৰ্গত শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত এটা শাখা গঠন কৰিবৰ কাৰণে। সভাৰ অন্তত আমি চাবলৈ আহিলোঁ গেলেকী সীমান্তৱৰ্তী অঞ্চল। এয়া আমাৰ যোগ গগৈ ডাঙৰীয়া, এয়া সন্তোষ দত্ত ডাঙৰীয়া, এয়া জীৱন কলিতা ডাঙৰীয়া আৰু মই এই দীপালী বাইদেউ। আমাৰ হাতত সময় খুবেই কম আছিল। আমি যিদিনা নাগালেণ্ডলৈ গৈছিলোঁ গেলেকী হৈ, সেইদিনা বিয়লি 4 বাজিছিল। আমাৰ ভ্ৰমণটো আছিল অপ্ৰত্যাশিত, কাৰণ আমি ভবা নাছিলোঁ যে আমি নাগালেণ্ডলৈ যাম। যি কি নহওক যাবলৈ সুযোগ পালোঁ, মন মিলিলে। আমাৰ সকলোৰে মন মিলিলে আমি গৈ আহিলোঁ। চাবলৈ মন গ'ল দূৰৰ পৰা দেখা পাহাৰটো, ওচৰৰ পৰা চাই ভাল পালোঁ। আৰু বিয়লি 4 বজাৰ বাবে আৰু বেলিটো বেছিকৈ হেলনীয়া হৈ যোৱাৰ বাবে আমি অসমলৈ উভতি আহিলোঁ। সেয়া আমি চাহ বাগানৰ মাজে মাজে আহি আছোঁ, গেলেকীলৈ আহি আছোঁ। এই ভ্ৰমণটো আমাৰ বাবে স্মৃতি হৈ ৰ'ব। এয়া মোৰ নাগালেণ্ডৰ দ্বিতীয় ভ্ৰমণ। আগতে গৈছিলোঁ নাগালেণ্ডলৈ দুজনমান বন্ধুৰ সৈতে। আপোনালোকে নিশ্চয় দেখিছে নাগালেণ্ডলৈ যোৱা সময়ত। এইবাৰ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ কৰিবলৈ
সুযোগ পালোঁ। ধন্যবাদ।